নিজৰ ওপৰত পৰা দায়িত্ববিলাক মানুহে পালন কৰিবলৈ চেষ্টা কৰিব লাগে। কিয়? দায়িত্ব পালন কৰিলেহে মানুহৰ জীৱন গতিশীল হ'ব। গতিশীল জীৱনৰহে উন্নতি আছে বা সক্ৰিয়তা আছে। গতিশীল নহ'লে মানুহ বহি থাকিলে এনেই বুঢ়া হ'ব। জাপানৰ মানুহবিলাক ইমান বেছি দিন জীয়াই থকাৰ কাৰণটো কি? তেওঁলোকে হাত দুখনক অৱসৰ নিদিয়ে, কৰিবলগীয়া কামবিলাক কৰি থাকে। গতিকে আমাৰবিলাক মানুহৰ জীৱনলৈ আমাৰ যদি যিবোৰ দায়িত্ব আহে, ঘৰখনৰ প্ৰতি হওক, সমাজৰ প্ৰতি হওক, দেশৰ প্ৰতি হওক, সাহিত্যৰ প্ৰতি হওক, এইবিলাক দায়িত্ববোৰ আমি যদি পালন কৰি থাকোঁ, আমিতো বহুত কাম কৰি থাকিব লাগিব। আমি দেখোন দিনটো ছুটিয়ে নাপাওঁ কামৰ পৰা। গতিকে গতিশীলতাহে আপোনাৰ উন্নতিৰ আচল মূল। জীৱনটোত বাচি থাকিবৰ কাৰণে, সক্ৰিয় হৈ থাকিবৰ কাৰণে আপুনি ভাবক, আপোনাৰ দায়িত্ব গ্ৰহণ কৰক। দায়িত্ব ল'বই লাগিব। দায়িত্ব নল'লে আপুনি বাচি থাকিব নোৱাৰে। দায়িত্বক অৱহেলা কৰি এৰিলে আপুনি এলেহুৱা হ'ব, আৰু এলেহুৱা মানুহৰনো কি কাম আছে? গতিকে দায়িত্বশীল হওক আৰু জীৱনক সক্ৰিয় কৰি ৰাখক।